হাই গাইজ, গুড মৰ্ণিং। এই গুড মৰ্ণিঙৰ প্ৰমাণ পাছফালে এইটো এতিয়াহে চাহ। আমি এতিয়া ৰাতিপুৱাই ৰেডি হৈছোঁ। ৰাতিপুৱা নাই বাৰু, বেলি দুপৰ পালে আৰু মানে আমাৰ ৰাতিপুৱাই এয়া আৰু ৰাতিপুৱা যাম বুলি ক'লেও দুপৰীয়া এনে দেৰি হৈয়ে যায়, কিন্তু যাম ক'ত আপোনালোকক সেইটো দেখাই আছোঁ। এয়া ৰেডি হৈ লৈছোঁ আজি একদম পিংকি 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 পিংকি। কি হ'ল? আমি মানে যাবলৈ ওলাইছোঁ এতিয়া ধাৰাপুৰলৈ যাম। মিষ্টাৰ, মই আৰু যিহেতু এনিভাৰ্চাৰী ভিডিঅ'ত দেখিলে মা চুনু আহিছে, গতিকে মা আৰু চুনু আমি চাৰিটাই যাম। মামাহঁতৰ আছে পূজা, গতিকে তাৰ বাবে আমি ৰেডি হৈ লৈছোঁ। এইফালে মই পিন্ধিছোঁ এইযোৰ পিংক, দেখাম বাৰু ভালকৈ আপোনালোকক, এতিয়া দেখা পোৱা নাই। ব্লাউজটো চিলোৱা নহ'লে সেইবাবে ৰেডে পিন্ধি ল'লোঁ। আৰু মায়ে যি পিন্ধিছে মই আপোনালোকক দেখাই আছোঁ, মানে এনেকৈ মিলাইছোঁ আমি দুটাই, দেখাই আছোঁ আপোনালোকক। পিংকি পিংকি দেখাই দিয়া। এনেকুৱা ছেম, ডিজাইনো ছেম। দেখাই আছোঁ ভালকৈ গোটেইকেইটা মানুহ, ভালকৈ একদম গোটেই আউটফিটটো। আহি পালোঁ আমি মন্দিৰ, এইটো ৰাণী চাপৰি মা মনসা মন্দিৰ। গেটখন কিন্তু বহুত বেছি ধুনীয়া, ডাঙৰ আছে ন? বহুত ডাঙৰো আছে। আজি ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু, এইফালে আহি পোৱা নাছিলোঁ ধাৰাপুৰ ছাইডত। এয়া আমি মন্দিৰ সোমালোঁ, মেইন গেটৰ পৰা মন্দিৰলৈ কিছু দূৰ, মানে বহুতখিনি ঠাই। তাৰপিছত এয়া আমি মন্দিৰতে সোমাই তাতে চাকি ধূপখিনি জ্বলালোঁ। আৰু মন্দিৰটো নতুনকৈ বনাইহে আছে। মন্দিৰটো আপোনালোকে এৰিয়াটো চাব পাৰে, ইমানখিনি ডাঙৰ, বহুতখিনিয়ে ডাঙৰ এৰিয়াটো নতুনকৈ বনাই আছে। যেতিয়া বনোৱা হ'ব নহয় বহুত বেছি ধুনীয়া লাগিব। এতিয়া বনোৱা হোৱাই নি, তথাপিতো মানুহ বহুতখিনি আছেয়ে, আৰুতো বনোৱা হ'লে কিমান ভাল লাগিব। আজি আমি মনসা মন্দিৰলৈ অহা কাৰণটো হৈছে আমাৰ মামাহঁতে মনসা পূজা কৰিছে তাত, সেইবাবে আমি গোটেইকেইটাই আহিছোঁ, ফেমিলিৰ গোটেইখিনি আহিছোঁ। তাৰপিছতে এয়া ভিতৰত সোমাই আমি সেৱা কৰিলোঁ। মামাহঁতৰ পূজাখন হৈ গ'ল বাৰু। তাৰপিছত আকৌ এবাৰ ইয়াত আৰতি দি আছিলে, আমিও এবাৰ আহি মেইন মন্দিৰত আকৌ সেৱা কৰিলোঁ। সেৱা চেৱা কৰিলোঁ, এতিয়া প্ৰসাদ দিব। কি কৰি আছ? আহা মাছি দৰা কাপোৰ একে চেম 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 বাট ডিফাৰেণ্ট। কেনে মিলাইছোঁ আজি? কেনে মিলাইছোঁ? মজা। আমিও মিলাইছোঁ, ভিন্দেও মিলাইছোঁ। বাদ দিয়া নাই, এই চোৱা চেম। হ'ব এতিয়া আগতে খাই লওঁ প্ৰসাদ, টাইম আছে মানে ইয়াত, টাইম। প্ৰসাদ দিয়াৰ লগতে মানে ইয়াত খিচিৰিও দিছে। মামাহঁতে যিহেতু পূজা দিছিলে ইয়াত, মামাহঁতে খিচিৰিও দিছিলে আৰু তাতে আমি খায়ো ল'লোঁ। মন্দিৰটো এৰিয়াখিনি বহুত বেছিয়ে ডাঙৰ, বিয়া বাৰো হয়। মন্দিৰটো ছাইডত আৰু এইখিনি, এইটো কমপ্লিট হ'লে ভালকৈ ইয়াতো নতুন নতুনকৈ বনাই আছে, কিন্তু স্থাপিত কৰা নাই। এইবিলাক কালাৰ চালাৰ কৰি আছে। এই মানে আৰু ৰাসত যেনেকৈ বনাই মূৰ্তিবোৰৰ, এইবোৰ মানে সেনেকুৱা হ'ব চাগে, চব মূৰ্তি 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 হ'ব, ধুনীয়া লাগিব একদম বনালে। হাই, কি হ'ল ইয়াৰ? ইয়াৰ আৰু কি হ'ল? পূজা কৰা হৈ গ'ল, খোৱা লোৱা হৈ গ'ল, এতিয়া আমি আৰু যাম। এয়া আকৌ এবাৰ মন্দিৰৰ পৰিৱেশটো দেখাই দিলোঁ। ইয়াৰে যিবোৰ খুঁটা বনাইছে নহয়, তাত থকা এয়া আৰ্টবিলাক দেখিছেনে? ইমান ধুনীয়া, ইমান ধুনীয়াকৈ বনাইছে, সঁচাকৈ ক'ব লাগিব। আৰু এয়া আমি ওলাই দিলোঁ। মামা কিয়া সি লুকালে। এইফালে আমি মামি, আমি তিনিটাই হাই দিয়া, হাই। মন্দিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া ন?
গাইছ আমি বাহিৰ ওলালোঁ মানে পূজা চূজা হৈ গ'ল প্ৰসাদ চসাদ খালোঁ খিচিৰি খুৱাইছিলে সেয়াও খালোঁ আৰু এৰিয়াটোতো কি ক'ম ইমান ধুনীয়া এৰিয়া বনাই আছে বহুত বেছি ডাঙৰ এৰিয়াটো বহুত বেছি ভাল লাগিছে আৰু এটা সন্মুখত মই দৃশ্য এটা দেখক কি ধুনীয়া এই চাওক গৰু লগতে এই এনেকৈ ধুনীয়াকৈ সজাই থৈছে বহুত ডাঙৰ এৰিয়াটো বহুত ভাল লাগিল যেতিয়া সম্পূৰ্ণ হ'ব না এটা আশা আছে যে আহিম বহুত বেছি ধুনীয়া লগা হৈ যাব অহাৰ পিছত অকল ময়ে নহয় আপোনালোকে যদি এনেকুৱা মন্দিৰলৈ আহিম বুলি ভাবি আছে আহিব পাৰে বহুত বেছি ধুনীয়া এৰিয়াটো আহি ভাল পাব আপোনালোকে একদম সঁচা কথা ক'বলৈ গ'লে যদি ছমাহ এবছৰ পিছত আহে তেতিয়াতো আৰু বেছি ভাল দেখা পাব আৰু সেইটো মন্দিৰৰ সন্মুখটোতো ধুনীয়াকৈ দোকান চোকান আছে গোটেইখিনি সুবিধা আছে আৰু এইবোৰ আৰু ইয়াৰে এড্ৰেছটো হৈছে গুৱাহাটী ধাৰাপুৰত মই এড্ৰেছটো লিখিও দি থৈছোঁ বাৰু আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু ধাৰাপুৰ এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয় যিহেতু আমি ভাবিলোঁ যে এবাৰ এয়াৰপৰ্টটো চাই যাওঁ বুলি এইফালে এবাৰ আহিলোঁ নতুনকৈ বনাই আছে যিহেতু এয়াৰপৰ্টটো ভিতৰলৈ সোমাব নিদিয়ে বাৰু তথাপিতো এনেকৈ বাহিৰৰ পৰাই চালোঁ এইফালে এয়া লোকপিয়ল গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আৰু সেইফালে নতুনকৈতো বনাই আছে আপোনালোকে জানেই ভিতৰত সোমাই চাবলৈ মন আছিল পিছে নিদিয়ে নহয় কেতিয়াবা ভাগ্য হ'লে এৰোপ্লেনত উঠা ভিতৰলৈ গৈ ভালকৈ চাম বাৰু এতিয়া বাহিৰৰ পৰাই চালোঁ যিমানখিনি আছে কাম চলি আছে কিন্তু তথাপিতো যিখিনি দেখিলোঁ ধুনীয়া দেখিলোঁ ভাল লাগিল গোটেই কামখিনি সম্পূৰ্ণ হৈ উঠিলে আৰু বেছি ভাল লাগিব আজিৰ ভিডিঅ'টো আছিল ইমানেই আমিও যাওঁ ঘৰলৈ আপোনালোককো আজিলৈ দিলোঁ বাই বাই নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ আপোনালোক সকলোকে বহুত বেছি ব্যস্ততাৰ বাবে ভিডিঅ'বোৰ ৰেগুলাৰ দিব নোৱাৰোঁ তথাপিতো মাজে মাজে আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ আগবঢ়াই আছোঁ সকলোৱে শ্বেয়াৰ কৰিব ছাপোৰ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই